1 মিনিটত অসমীয়া সাহিত্যৰ 10টা নজনা কথা। নাম্বাৰ 1 প্ৰথম অসমীয়া উপন্যাস পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী। নাম্বাৰ 2 ইংৰাজীৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম উপন্যাস যাত্ৰীকৰ যাত্ৰা পিলগ্ৰিমছ প্ৰগ্ৰেছ। নাম্বাৰ 3 অসমীয়া ভাষাৰ প্ৰথম গদ্য ৰচনা ভট্টদেৱৰ কথাকেইটা। নাম্বাৰ 4 অসমীয়া ভাষাৰ প্ৰথম জ্যোতিগল্পৰ লেখক লক্ষ্মীনাথ বেজবৰুৱা। নাম্বাৰ 5 জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ৰজনীকান্ত বৰদলৈৰ মিৰিজুৰি। নাম্বাৰ 6 প্ৰথম অসমীয়া চনেটপতি হিতেশ্বৰ বৰবৰুৱাৰ মালচ। নাম্বাৰ 7 প্ৰথম অসমীয়া চনেট হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি। নাম্বাৰ 8 সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাস ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰংগম। নাম্বাৰ 9 প্ৰথম অসমীয়া পদ্য উপন্যাস বিষ্ণু কিংকৰৰ কলিতাৰ চিন্তা। নাম্বাৰ 10 কথাছবিৰ ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাস ৰজনীকান্ত বৰদলৈৰ মনোমতী। এনেধৰণৰ শৈক্ষিক বিষয়সমূহৰ ৰেগুলাৰ আপডেট লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।